নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আজিৰ প্ৰশ্ন শিতানখন আৰম্ভ কৰিছো। এই ভিডিঅ'ৰ মোৰ প্ৰথম প্ৰশ্নটি হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? উত্তৰটি হৈছে নলিনীবালা দেৱী। দ্বিতীয় প্ৰশ্নটি হৈছে সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা ৰংমিলিৰ হাঁহি উপন্যাসৰ ৰচক কোন? উত্তৰটি হৈছে ৰংবং তেৰাং। তৃতীয় প্ৰশ্নটি হৈছে অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰটি হৈছে চন্দ্ৰকান্ত অভিধান। এইখন 1933 চনত প্ৰকাশ পাইছিল। চতুৰ্থ প্ৰশ্নটি হৈছে বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি? উত্তৰটি হৈছে জয়ভদ্ৰ হাগজে। পঞ্চম প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া গল্প সংকলন কোন? উত্তৰটি হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। আজিৰ ভিডিঅ'টিত ইমানেই প্ৰশ্ন উত্তৰ আগবঢ়ালো। সকলোৱে ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ পেজত নতুনকৈ ভিডিঅ' চাইছে তেখেতসকলে মোক ফলো কৰিব। ধন্যবাদ। জয় আই অসম।